কবিতাৰ শিৰোনাম খোজ, কবি পৰেশমল্ল বৰুৱা। মোৰ মগজৰ শানত খহনি খোৱা ধুমুহাৰ শব্দত শুনিছিলো দূৰৰ সাগৰৰ মাছটোলৰ কঁপনি। হৃদয় মোৰ ডাৱৰৰ দৰে উপঙি চুই গৈছিল অনেক আকাশ। মাথোন তিনিটা পপীয়া তৰা সৰি পৰিছিল ৰাডাৰৰ ইংগিতত। প্ৰেছ নোট এটা পঢ়ি হঠাৎ উপস্থিত হৈছিলো পান্থশালাৰ মজিয়াত, য'ত সন্মুখত লৈ খাদ্য সম্ভাৰ নৱদম্পতি যুগলে এদিন প্ৰেম বিনিময় কৰিছিল। হৃদয় প্ৰেমত বন্ধ হৈছিল আকাশ, সাগৰ, নগৰ আৰু মানুহৰ ছবিৰে। ময়ো আছিলো তাত অকমান ৰং শুহি লৈ। খিৰিকীৰে উজাই আহিছিল পিয়েনৰ ব্যথিত আৱেগ। দুচকুত সানি সাগৰৰ গভীৰ মৰম, উদাত্ত মন্ত্ৰধ্বনিৰে প্ৰবিষ্ট এজন জটাধাৰী তাপস ৰামধেনু পৰ্দাত জিলিকি আছিল। মই ধুমুহাৰ স্পৰ্শেৰে মগজত শুহি লৈ অকমান ৰং আকৌ এবাৰ সিহঁতক নিৰীক্ষণ কৰিছিলো।